নমস্কাৰ মই আশাদলৰ আপোনালোকে চাই আছে নিউজ কিং ইউটিউব চেনেল অথবা ফেসবুক পেজ বন্ধুসকল আজি অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো গতিকে পলম নকৰি বলক ভিডিঅটো আৰম্ভ কৰো ৰাতিপুৱাৰ প্ৰথম খবৰটো হৈছে ডাঙৰ খবৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ জিএনআৰচিৰ কাণ্ড শুনিলে আপোনাৰ চকু কোৱাপালত উঠিব কিয়নো মৰ্গত থকা মৃত ব্যক্তিৰ নামত এইবাৰ দুবাৰ তিনিবাৰ কৈ বিল বনোৱাৰ এক গুৰুতৰ অভিযোগ উঠিছে জিএনআৰচিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এইবাৰ মৃত লোকৰ চিকিৎসা কৰি জিএনআৰচি লুটিছে ধন এবাৰ দৰিদ্ৰৰ মূৰত ৰানপাঙৰ ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কিয়নো মৰ্গত থকা ব্যক্তিৰ নামত দুইৰ পৰা তিনিবাৰকৈ বিল বনোৱাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল ছয়গাঁৱৰ বামুণী গাঁৱৰ মুকুল দাসৰ জানিব পৰা মতে শুক্ৰবাৰে সন্ধিয়া ভৰ্তি কৰা হৈছিল মুকুল দাসৰ উত্তৰ গুৱাহাটী জিএনআৰচি কলনিশা 2:30 বজাত মৃত্যু হোৱা লোকজনক মৃতদেহ চমজি ল'বলৈ পোৱা বিল দিছিল ৭৩,০০০ টকা আৰু তেতিয়া পৰিয়ালৰ লোকে ধন জমা দিবলৈ যাওঁতে পুনৰ বৃদ্ধি পালে এই বিল জানিব পৰা মতে মৃতক পৰিয়ালটোক 1,08,000 টকাৰ বিল দিয়ে জিএনআৰচি কৰ্তৃপক্ষই আৰু এই বিলৰ বেমেজাৰিৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ চেষ্টা কৰে পৰিয়ালটোৰ লোকে কিন্তু জিএনআৰচিৰ বিষয়া গৌতম ৰাজখোৱা মিটিঙত ব্যস্ত থকাৰ অজুহাত দেখুৱাই পৰিয়ালটোক আৰু অৱশেষত 98,000 টকাৰ বিনিময়ত মৃতদেহ চমজিলৈ পৰিয়ালটোৰ লোকে পৰৱৰ্তী খবৰটো হৈছে ডাঙৰ খবৰ পুনৰ উস্কুচ লৈ গ্ৰেপ্তাৰ হ'ল মণ্ডল মৰিগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এক নাট মণ্ডলক 26 জুন তাৰিখে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকৰ বিষয়ে গ্ৰেপ্তাৰ কৰে আৰু জানিব পৰা মতে ধৃত নাট মণ্ডলজন মৰিগাঁও ৰাজহ চক্ৰৰ নিযুক্তি হৈ থকা নৱজিত নাথ 15,000 টকাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাতে কাৰ্যালয়ৰ কৰ্তৃপক্ষই এৰেষ্ট কৰে পৰৱৰ্তী খবৰটো ডাঙৰ খবৰ নগদ সংঘটিত হৈছে এক ভয়ংকৰ গুলীচালনাৰ ঘটনা ব্যৱসায়ী হাফিজুৰ ৰহমানক দুৰ্বৃত্তই গুলীচালনা জানিব পৰা মতে ফাৰ্মাচী বন্ধ কৰি তলা মাৰি থাকোঁতেই হাফিজুৰ ৰহমানক দুৰ্বৃত্তই গুলি কৰিলে হৈবৰগাঁও চলচত্তিত সংঘটিত হৈছে এক ভয়ংকৰ গুলীচালনাৰ ঘটনা আৰু ৰহমান সোণাইঘাট চলচলিৰ জন ঔষধি কেন্দ্ৰৰ স্বত্বাধিকাৰ আছিল হাফিজুৰ ৰহমান জানিব পৰা মতে পিঠিত গুলি লাগে ব্যৱসায়ী হাফিজুৰ ৰহমানক আৰু লগে লগে তৎক্ষণাতে চিকিৎসালয়ত লৈ যায়